তো এতিয়া আমি মিনাল মিনাল আহাদিয়াসি নববিয়াত মানে দ্বিতীয় পার্ট আমার দার্স সানি দ্বিতীয় পার্ট মিনাল আহাদিয়াসি নববিয়াত মানে মেন মানে পড়া আহাদিয়াস মানে নবী মানে হাদিস বোৰ হাদিস মানে হাদিস আহাদিয়াস মানে হৈছে হাদিসবোৰৰ পৰা কৰ হাদিস নবিয়াত মানে নবী সাল্লাল্লাহু হাদিসৰ পৰা এতিয়া আমি এইবিলাক এইটো আমাৰ চাৰিটা হাদিস আছে ইয়াতে তো যিকোনো দুটা বা এটা ইয়াৰ পৰা অনুবাদ দিয়ে তো তোমালোকে ভালকে এইখিনি চাই ল'বা আৰু বহুত ইম্পৰ্টেণ্ট এই হাদিসবিলাক আৰু দৈনন্দিন জীৱনতো আমাৰ এই হাদিসবিলাকৰ নিশ্চয় ফলো কৰিব লাগে যাতে জীৱনটো অলপ সুন্দৰে আমি চলিব পাৰো তো ঠিক আছে তো এতিয়া আমি অনুবাদখিনি চাই লওঁ এতিয়া কি কৈছে যে আন আবি এক নম্বৰ হাদিস আন আবি হুৰাইৰাতা কালা এটা হচ্ছে র আর দোয়াত এটা হচ্ছে কি রাজিয়া আল্লাহ তাআলা আনহু যদি শ্রীলিঙ্গ হয় তাহলে কি হব রাজিয়া আল্লাহ তাআলা আনহা মানে নিশ্চয় আল্লাহ তাআলা তেওঁৰ ওপৰত ৰাজি হৈছে আন আবি হুৰাইৰাতা কালা মানে আবু হুৰাইৰা বৰ্ণনা কৰিছে মানে এইজন হৈছে কি এটা ৰয়াতকাৰী মানে যিজনে হাদিস বৰ্ণনা কৰে তাক কি বুলি কোৱা হয় মানে ৰাবি মানে ৰয়াত বৰ্ণনাকাৰী যে আন আবি হুৰাইৰাতা কালা আবু হুৰাইৰা বৰ্ণনা কৰিছে কালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে ৰাসূলুল্লাহ সাল্লামে কৈছে মান সালাকা তাৰিকান ইয়ালতামিসু ফিহি ইলমান মানে মান মানে কোনোবাই মানে সালাকা মানে অনুসৰণ কৰে তাৰিকান মানে ৰাস্তা ইয়ালতামিস মানে বিচৰণ কৰে ফিহি ইলমান মানে জ্ঞানৰ ৰাস্তা মানে যিজনে জ্ঞানৰ ৰাস্তাৰে বিচৰণ কৰে চাহাল্লা আল্লাহ তাৰিকান ইলাল জান্নাতে আল্লাহ তাআলাই তেওঁৰ বাবে জান্নাতত যোৱাৰ পথ সহজ কৰি দিয়ে এইটো ক'ৰ পৰা দিছে হাদিসটো মুছলিম শৰীফৰ পৰা তো ইয়াতে ধুনীয়াকৈ অনুবাদখিনি মই লিখি দিছো তো তোমালোকে নিশ্চয় চাবা হাদিসবিলাক নিশ্চয় আহে 5 মাৰ্কৰ কাৰণে তো কি হৈছে যে আন আবি হুৰাইৰাতা ৰাদিয়াল্লাহু তাআলা আনহু কালা এতে দিয়া আছে যে 1 নম্বৰ হাদিস অনুবাদ আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে কালা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে দিয়া হৈছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে মান সালাকা তাৰিকান ইয়ালতামিসু ফিহি ইলমান যে যিজনে জ্ঞানৰ ৰাস্তাৰে বিচৰণ কৰে সাহাল্লা আল্লাহ তাৰিকান ইলাল জান্নাতে সাহাল্লা আল্লাহ তেওঁৰ বাবে আল্লাহ তাআলাই জান্নাতত যোৱাৰ পথ সহজ কৰি দিয়ে গতিকে এই হাদিসখিনি তোমালোকে ভালকে চাই ল'বা এইটো অনুবাদ উঠাই দিব তোমালোকৰ অনুবাদখিনি লিখিব লাগিব যে আন আবি হুৰাইৰাতা ৰাদিয়াল্লাহু তাআলা আনহু কালা আবু হুৰাইৰা বৰ্ণনা কৰিছে নবী সাল্লাল্লাহু কৈছে যিজনে জ্ঞানৰ ৰাস্তাৰে বিচৰণ কৰে তেওঁৰ বাবে আল্লাহ তাআলাই জান্নাতত যোৱাৰ পথ সহজ কৰি দিয়ে এইটো হ'ল 1 নম্বৰ হাদিস তো এতিয়া আমি 2 নম্বৰ হাদিসটো চাম যে আনাস রাদিয়াল্লাহু তাআলা আনহু কালা আনাস রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে কালা ৰাসূলুল্লাহি নবী সাল্লামে কৈছে ওয়াল্লাজি হেজনৰ শপত মানে আল্লাহৰ আগত যদি ওয়া বহে তেতিয়াহ'লে কি হয় শপত খোৱা বুজায় আল্লাহৰ শপত খোৱা বুজায় ওয়াল্লাজি হেজনৰ শপত নাফসি বেয়াদিহি যাৰ হাতত মোৰ আত্মা আছে মানে প্ৰাণ আছে লা ইয়ামিনু আহাদা হাত্তা কোনো এজনে প্ৰকৃত বিশ্বাসী হ'ব নোৱাৰিব যেতিয়ালৈকে ইউহিব্বু লি আখিহি মা ইউহিব্বু লি নাফসিহি যেতিয়ালৈকে নিজে ভাল পোৱা বস্তুটো তেওঁৰ ভাইৰ বাবে ভাল নাপাব মানে এইটোৱে কৈছে যে নবী সাল্লাল্লাহু আলাইহি নিজে আল্লাহৰ শপত খাই কৈছে যে তেতিয়ালৈকে কোনো এজন মানুহে প্ৰকৃত বিশ্বাসী হ'ব নোৱাৰিব মানে মুমিন হ'ব নোৱাৰিব যেতিয়ালৈকে নিজে ভাল পোৱা বস্তুটো তেওঁৰ ভাইৰ বাবে ভাল নাপাব ইয়াতে 2 নম্বৰ হাদিসটো ধুনীয়াকৈ অনুবাদ দিয়া হৈছে তোমালোকে নিশ্চয় লিখি ল'ব পাৰা যে আনাস ৰাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে নবী সাল্লাল্লাহু কৈছে সেইজনৰ শপত যাৰ হাতত মোৰ আত্মা আছে কোনো এজনে প্ৰকৃত বিশ্বাসী মুমিন হ'ব নোৱাৰিব যেতিয়ালৈকে তেওঁ নিজে ভাল পোৱা বস্তুটো তেওঁৰ ভাইৰ বাবে ভাল নাপাব
এইটো বহুত ইম্পৰ্টেণ্ট, নিশ্চয় তোমালোকে এইটো ভালকে মুখস্থ কৰি ল'বা। এতিয়া তোমাৰ 3 নম্বৰ হাদিছ, আন ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু কালা, ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে, কালা ৰাসূলুল্লাহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, লাইসা মিন্না, লাইসা মানে কেতিয়াও নহয়, লা মানে নহয়, লাইসা মানে কেতিয়াও নহয়, লাইসা মিন্না তেওঁ মোৰ দলভুক্ত নহয়। নবীয়ে নিজে কৈছে যে তেওঁ মোৰ দলভুক্ত নহয়। মাল্লাম ইয়াৰহাম, যিজনে সৰুক মাল্লাম ইয়াৰহাম সাগিৰনা, যিজনে সৰুক মৰম নকৰে। ৱা লাম ইউকিৰ কবিৰনা, আৰু ডাঙৰক শ্ৰদ্ধা নকৰে। ৱা ইয়ামৰু বিল মাৰুফ, আৰু ভাল কামৰ আদেশ নকৰে। ৱা ইয়ানহা আনিল মুনকাৰ, আৰু বেয়া কামৰ নিষেধ নকৰে। এইটো হৈছে কি তিৰমিজি শৰীফৰ পৰা হাদিছটো আনিছে। 3 নম্বৰ হাদিছটো কি হৈছে, বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ মানে জীৱনতো বহুত মানে এইটো হাদিছটো প্ৰভাৱ পৰিব, তোমালোকে নিশ্চয় জানি ল'বা বস্তুটো, আৰু পৰীক্ষাটো আহে। আন ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু কালা, ইবনে আব্বাছ বৰ্ণনা কৰিছে, কালা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, লাইসা মিন্না, তেওঁ মোৰ দলভুক্তই নহয়। কিমান ডাঙৰ কথা চোৱা, যদি কোনো মানুহক যদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে তেওঁ মোৰ উম্মত নহয়, তেতিয়াহ'লে তাৰ কেতিয়াও সেই মানে পৰকালত মানে জান্নাত তাৰ নচিব নহয়। গতিকে চাইছা কিমান ডাঙৰ কথা কৈছে যে তেওঁ মোৰ দলভুক্তই নহয়। মাল্লাম ইয়াৰহাম সাগিনা, যিজনে সৰুক মৰম নকৰে। মানে সৰু তোমাৰ এনেকুৱা নহয় যে বয়সতে সৰু, সৰু চাপোজ সি তোমাৰকে মানে যিটো পজিশ্যনত আছে, চাপোজ তুমি চাপোজ ষ্টুডেণ্ট, কোনোবাই লিখা পঢ়া নকৰিব পাৰে, কিবা ভাগ্যৰ চক্ৰত পৰি কিবা মানে কাৰণত লিখা পঢ়া কৰিব নোৱাৰে, তুমি চাপোজ তুমি বেছি জানা, তোমাৰ নম্বৰ 1, যাৰ নম্বৰ 2, সি নিশ্চয় তোমাতকে সৰু, কাৰণ লিখা পঢ়া দিক দি সৰু। গতিকে তাক তুমি সৰু বুলি ক'ব নোৱাৰিবা। তুমি চাপোজ দেখাত ধুনীয়া বগা আছে, কোনোবাই কলা আছে, গতিকে নিশ্চয় তেওঁক ঘিণ কৰিব নোৱাৰিবা, মানে এইটো সৰু। মানে ৱালাম ইয়াকিৰু সাগিনা, আৰু যিজনে সৰুক মৰম নকৰে। ৱালাম ইয়াকিৰু কাবিৰ, আৰু ডাঙৰক শ্ৰদ্ধাও নকৰে। কিছুমানে কি আছে, মানে ডাঙৰ আছে, মইতো মোৰ ঘৰৰ ভাতহে খাওঁ, মই মোৰ নিজৰ দেউতাকৰ মানে দেউতাকৰ ইনকামৰ পৰা খাওঁ, গতিকে মই বেলেগক সন্মান কৰি কি লাভ আছে, এনেকুৱা আছে কিছুমান মানুহ। গতিকে মানুহ বেলেগক সন্মান নকৰে, ডাঙৰক সন্মান নকৰে, এইটো কিন্তু বেয়া। তেওঁ হৈছে কি নবীৰ দলভুক্ত নহয়। ৱালাম ইয়াকিৰু কাবিনা, ডাঙৰক শ্ৰদ্ধাও নকৰে। মানে কিছুমান আছে নম্বৰ চাপোজ 20, কিন্তু তেওঁৰ নম্বৰ 1ক শ্ৰদ্ধা নকৰে, সন্মান নকৰে। একচুৱেলি কৰিব লাগে, কাৰণ যিহেতু সি অলপ জানা ষ্টুডেণ্ট, কিন্তু সন্মান নকৰে। তাক সন্মান কৰি কি লাভ, কিছুমান এনেকুৱা মানে নিগেটিভ ভাবে, এইবিলাক ভাবাটো বেয়া। গতিকে ডাঙৰক কি কৰে, শ্ৰদ্ধাও নকৰে। ৱালাম ইয়াকিৰু কাবিনা, ডাঙৰক শ্ৰদ্ধাও নকৰে। ৱায়ামৰু বিল মাৰুফ, আৰু ভাল কামৰ আদেশো নকৰে। মানে কোনো ভাল কামৰ আদেশ নকৰে, নিজে কৰি আছে, বেলেগক আদেশ নকৰে। ৱায়ানহা আনিল মুনকাৰ, আৰু বেয়া কামৰ নিষেধো নকৰে। গতিকে এইবিলাক মানুহে নবীৰ দলভুক্ত নহয়, আৰু এইবিলাকৰ কোনো লাভ নাই। নামাজ পঢ়ি ৰোজা ৰাখি কিবা কৰি একো লাভ নাই। গতিকে এইবিলাক চাবা, ইয়াতে অনুবাদখিনি মই লিখি দিছোঁ ধুনীয়াকৈ, তো তোমালোকে এইটো লিখি ল'ব পাৰা, নিশ্চয় এইটো মুখস্থ কৰি ল'বা। 3 নম্বৰ হাদিছ, আন ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে, ইবনে আব্বাছে বৰ্ণনা কৰিছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তেওঁ মোৰ দলভুক্ত নহয়, যিজনে সৰুক মৰম বা দয়া নকৰে, আৰু ডাঙৰক শ্ৰদ্ধা সন্মান নকৰে, আৰু ভাল কামৰ আদেশ নকৰে, আৰু বেয়া কামৰ নিষেধ নকৰে। নিষেধ বানানটো ইয়াতে একচুৱেলি ভুল হৈছে, বেয়া কামৰ নিষেধ নকৰে। কিমান ডাঙৰ কথা, তেওঁ নবীৰ দলভুক্ত নহয়। চাপোজ তোমালোকে যিহেতু ক্লাছ 10ত 9ত নাম ৰেজিষ্টাৰ কৰিব লাগে, এতিয়া যদি কোনো স্কুলৰ পৰা তোমালোকৰ নাম নপঠায়, মানে ফৰ্ম ফিল আপ নকৰে, নিশ্চয় তোমালোকে পৰীক্ষাত বহিব নোৱাৰা। কাৰণ কি কৰে, মানে নাম ৰেজিষ্টাৰ মানে কি, মানে তেওঁ আমাৰ স্কুলৰ ষ্টুডেণ্ট, মানে এটা ভেৰিফাই কৰি দিয়ে, তেতিয়াহে পৰীক্ষাত বহিব পাৰে। ঠিক তেনেকুৱা যে নবী যদি তোমাৰ যদি কয় যে মোৰ দলভুক্ত নহয়, তেতিয়াহ'লে কোনো মানুহে কেতিয়াও জান্নাতত যাব নোৱাৰে। এতিয়া আহিল তোমাৰ 4 নম্বৰ হাদিছ। 4 নম্বৰ হাদিছটো চোৱা,
যে আন আন আব্দুল্লাহ বিন মাসুদ, মানে আব্দুল্লাহ বিন মাসুদ কালা রাদিয়াল্লাহু আনহু কালা, আব্দুল্লাহ বিন মাসুদে কৈছে, সাল তো মই প্ৰশ্ন কৰিছিলোঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক, আইয়ু আমাল, মানে আব্দুল্লাহ বিন মাসুদে নিজে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিছে যে আইয়ু আমালি আহাব্বু ইলাল্লাহি তাআলা, মানে আইয়ু আমালি, কোনটো কাম, আহাব্বু ইলাল্লাহি তাআলা, আল্লাহর ওচৰত বেছি প্ৰিয়। মানে যিহেতু মানে কি চবে মানে আল্লাহৰ কাম কৰি ভাল পায়, গতিকে আল্লাহেতো কোনটো কাম আমি কৰিলে ভাল পাব নিশ্চয় এইটো জানিবলগীয়া আছে। সেইকাৰণে কি কৰিছে, নবীক সুধিছে, মানে আব্দুল্লাহ বিন মাসুদে, যে কোনটো কাম আল্লাহৰ ওচৰত বেছি প্ৰিয়। কালা, নবীয়ে উত্তৰ দিছে, আসসালাৱাতু আলা ওয়াক্তিহা, আল্লাহৰ ওচৰত আটাইতকৈ বেছি প্ৰিয় কামটো হৈছে আসসালাৱাতু আলা ওয়াক্তিহা, সময়মতে নামাজ আদায় কৰা। ইয়াতে চোৱা, ইয়াতে এনেকৈ কোৱা নাই যে নামাজ আদায় কৰা, ইয়াতে কি কৈছে, ওয়াক্তিহা, মানে সময়মতে নামাজ আদায় কৰা। মানে ফজৰৰ নামাজৰ সময়ত, জোহৰৰ নামাজৰ সময়ত, আসৰৰ নামাজৰ সময়ত, মানে ইশাৰৰ নামাজৰ সময়ত, আৰু মাগৰিবৰ নামাজৰ সময়ত। গতিকে আসসালাৱাতু আলা ওয়াক্তিহা, সময়মতে নামাজ আদায় কৰা হৈছে কি আল্লাহৰ ওচৰত আটাইতকৈ বেছি মানে পছন্দনীয় কাম। কুলটো, মই সুধিছিলোঁ, সুম্মা আয়ু, মানে দ্বিতীয় কাম কোনটো বেছি প্ৰিয়, মানে ইয়াৰ পিছত কোনটো প্ৰিয়। কালা, নবী উত্তৰ দিছিল, বিৰৰু ৱালিদাইন, পিতৃ মাতৃক শ্ৰদ্ধা কৰা। পিতৃ মাতৃক কি কৰা, শ্ৰদ্ধা কৰাটো হৈছে আল্লাহৰ ওচৰত আটাইতকৈ মানে বেছি প্ৰিয়। 2 নম্বৰ প্ৰিয় হৈছে কি, পিতৃ মাতৃক শ্ৰদ্ধা কৰা। কুলটো, মই সুধিছিলোঁ, সুম্মা আয়ু, ইয়াৰ পিছত কোনটো। কালা, নবী উত্তৰ দিছিল, আল জিহাদু ফি সাবিলিল্লাহি, আল্লাহৰ ৰাস্তাত যুদ্ধ কৰা। গতিকে এইখিনি মই আৰু একবাৰ কৈ দিছোঁ, চোৱা, যে আন আব্দুল্লাহ বিন মাসুদ কালা, আব্দুল্লাহ বিন মাসুদে কৈছে, তো মই প্ৰশ্ন কৰিছিলোঁ নবী সাল্লাল্লাহু আইয়ু আমালি আহাব্বু ইলাল্লাহি তাআলা, আল্লাহৰ ওচৰত আটাইতকৈ বেছি প্ৰিয় কাম কোনটো। কালা, নবী উত্তৰ দিছিল, আসসালাৱাতু আলা ওয়াক্তিহা, সময়মতে নামাজ আদায় কৰা। কুলটো, মই সুধিছিলোঁ, সুম্মা আয়ু, ইয়াৰ পিছত কোনটো। কালা, নবীয়ে উত্তৰ দিছিল, বিৰৰু ৱালিদাইন, পিতৃ মাতৃক শ্ৰদ্ধা কৰা। কুলটো, মই সুধিছিলোঁ, সুম্মা আয়ু, ইয়াৰ পিছত কোনটো। কালা, নবী উত্তৰ দিছিল, আল জিহাদু ফি সাবিলিল্লাহি, আল্লাহৰ ৰাস্তাত যুদ্ধ কৰা। তো মই তোমালোকৰ অসমীয়াতো লিখি দিছোঁ মাতৃভাষাত, তো নিশ্চয় তোমালোকে এইখিনি ভালকৈ লিখি ল'ব পাৰিবা বা মুখস্থ কৰি ল'ব পাৰিবা। যে 4 নম্বৰ হাদিছ, আব্দুল্লাহ বিন মাসুদ ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী সাল্লাল্লাহু আলাইহি আব্দুল্লাহ বিন মাসুদ ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী সাল্লাল্লাহু মই নিজে প্ৰশ্ন কৰিছিলোঁ, কোনটো কাম আল্লাহৰ ওচৰত আটাইতকৈ বেছি প্ৰিয়। নবীয়ে উত্তৰ দিছিল যে সময়মতে নামাজ আদায় কৰা। মই আকৌ সুধিছিলোঁ, ইয়াৰ পিছত কোনটো। নবীয়ে উত্তৰ দিছিল, পিতৃ মাতৃক শ্ৰদ্ধা কৰা। মই আকৌ সুধিছিলোঁ, ইয়াৰ পিছত কোনটো। নবীয়ে উত্তৰ দিছিল, আল্লাহৰ পথত যুদ্ধ কৰা। গতিকে ইয়াতে আল্লাহৰ পথত যুদ্ধ কৰা মানে কি, মানে নিজৰ মানে আত্মাক সংযত কৰা হৈছে আল্লাহৰ ৰাস্তাত যুদ্ধ কৰা। তো ঠিক আছে, 4টা হাদিছ তোমালোকে নিশ্চয় মুখস্থ কৰি ল'বা আৰু ভালকৈ মানে এইখিনি আমল কৰিবা। তো থেংক ইউ।